তো আপোনালোকে আহিব ইয়াতে চিলাব মানুহৰ আহিব চাই লওক দে ঠিক আছে আহিব কোনবা দিনা আহিব দে দে যা হৈ গ'ল আশা কৰো সকলোৱে ভালে আছে বৰ্তমান আমাৰো ভাল আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই ই কৈ দিব কিয় ভিডিঅ' দিব পৰা অকল মুখে দিয়ে গাইজ সো কি বুলি কম আৰু মানে কিয় ভিডিঅ' দিব পৰা নাই কাৰণ ইমান দিন মই অকমান বেলেগ এটা কাম কৰি আছিলোঁ বেলেগ কাম মানে কি দোকানৰ আমাৰ এইটো যেটো দোকান আছিলে দোকানৰ হেৰি কৰি আছিলোঁ তো গতিকে আৰু যেটো বহাগ আহিছিলে নহয় আমাৰ গাঁৱত এটা পূজা আছিলে চৰক পূজা বুলি নিশ্চয় আপোনালোকে গম পায় অলপমান ক্লিপ দিম দে চৰক পূজাৰ তো তাতে অকমান মই হেৰি হৈ আছিলোঁ তো তাকে ব্যস্ত হৈ আছিলোঁ লাষ্টত সেইটো ক্লিপ দি দিম সেইটো ক্লিপ চাই ল'ব হা তো এতিয়া আমি যাম বজাৰলৈ কাৰণ বহাগ মাহ পৰিছে তো বজাৰলৈ আজি মা মোক এইটো টি চাৰ্ট দিলে দে কেনেকুৱা লাগিলে কোৱাচোন ভাল লাগিছে নহয় তো গতিকে আমিও যাওঁ এতিয়া বজাৰলৈ হয়নে বেছি দূৰ নহয় আৰু এতিয়া আমি ওলাইছোঁ বজাৰলৈ ঐ কি ল'বি কাপোৰ নহয় লিপষ্টিক গাইছ ইয়াৰটো খালি একদম লিপষ্টিক লোৱাতে মানে এতিয়া আমি বজাৰলৈ যাওঁ আৰু বজাৰ মানে কি সাপ্তাহিক বজাৰ প্ৰত্যেক মঙ্গলবাৰে ইয়াতে বজাৰ বহে ৰাতিপুৱা হয় এতিয়া কেতিয়া বাজিলে 2টামান বাজিলে তো এতিয়া আমি বজাৰলৈ অকমান ফুৰি আহো নহয় তো লগ পাইছো আপোনালোকক বজাৰলৈ গাইছ বজাৰটো কিন্তু বেছি দূৰ নহয় দে একদম ওচৰতে কিমান লাগে 2 মিনিটমান লাগে আৰু ঘৰৰ পৰা ওলাই আহি মানে ৰাস্তাতে বজাৰ বহুত ডাঙৰ বজাৰ দেই আৰু এইপিনে হৈছে চব্জি বজাৰ যাওঁ আৰু আগলৈ যাওঁ ক'টা তৰমুজ বিলাক একটাই কেজি চিষ্টেমত তৰমুজ খাব খুজিলে আঙুৰ আপেল বহুত ধৰণৰ আছে আৰু এইফালে পাব আপোনালোকে পালেং মানে কাঠৰ আৰু এইবিলাক একদম গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ভিতৰত এইটো ডাঙৰ বজাৰ মঙ্গলবাৰ বজাৰ কোনে আহিছিলা নো আৰু এতিয়া যাম আমি এইফালে গাহৰি বজাৰ পিনে মানে বহুত ধৰণৰ বস্তু পাই যাব এইফালে চব্জি ধব্জি যিকোনো একদম ধুনীয়াকে আছে আজি নাই আহে ৰাস্তাৰ পৰা ঠিক এনেকে চিধাকে সোমাই এনেকে একদম পিছফালে দেই গাহৰিৰ বজাৰ গাহৰি বজাৰ গাইছ আৰু এনেকে ইয়াৰ জৰা টকা হৈ গ'ল গৈ আছো এতিয়া আমি আৰু নেক্সট ভিডিঅ' বনাই আছো ইয়াৰ আমাৰ অবিনাশ ভাইক লগ পালো আৰু চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি দে সোনকালে 1 মিলিয়ন হ'লে ভাল 1 মিলিয়ন নালাগে 1 লাখ হ'লে 1 মিলিয়ন নালাগে বজাৰ কৰিব আৰু এতিয়া আমি আহিছোঁ বজাৰ কৰিব মইতো মাংস লৈছোঁ পুৰা খানা হ'ব আজি গাহৰি বেছি লোৱা নাই 100 টকাৰ আমি গাহৰি বজাৰত গৈ আহিলোঁ গাহৰি বজাৰত অলপ ঝগৰা হল কৈ আছে যে গাহৰি বোলে এটা ভিডিঅ' কৰিব নালাগে অলপ ধমকি দি আহিলোঁ আৰু এনেকে এটা ফ্ৰেণ্ডক লগ পাই পেলাই আৰু এইটো হ'ল মেইন ৰোড একদম ৰোডৰ পৰা এনেকে চিধা আহিব লাগে আৰু চিধা আহি ইপিনে এইটো মেইন ৰোড দেখিছেনে আৰু ইফালে চেণ্ডেল দোকান বজাৰ মানে সিফালে যাওঁ ৰ ঐ গাইছ পাপাৰ কাৰণে গেঞ্জি দিব বোলে মানে কাপোৰ ল'ব কিবা এটা দিব আৰু দিব লাগে মায়ে দিছে মোকো দিছে কাপোৰ এচি যাওঁ কোনফালে যাবি হা মা ইমান ধুনীয়া স্পৰ্টিং
সেইটো একদম লাইন লাইন দোকানে দোকান কাপোৰ দোকান পাই যাব একদম ধুনীয়া ধুনীয়া কাপোৰ পাব ইয়াত নানা ধৰণৰ মানে বহুত দোকান আহে দেই সেইটো গোৱালপাৰাৰ ভিতৰত একদম সকলোতকৈ ডাঙৰ মাৰ্কেট মানে এইটো বহুত ডাঙৰ দেই ইয়াত দেখিছেনে একদম কাপোৰ দোকান দোকান খালি অকল কাপোৰ দোকান এইটো চাইডত আৰু সেইটো চাইডতো আকৌ আছে আৰু নহয় আৰু এই কাপোৰ চাই আছে কাপোৰ ল'বি নেকি ল চাহ গাইজ কেনেকুৱা লাগছে ক লবি এটাই ল'ম না কি পেন লবি এটা কাৰ পেন এটা তই পাগলা এটা সৰু বাচ্চাৰ এতিয়া যাম আমি ফাটা কোম্পানীত আপোনালোকে দেখা পাব একদম কম দামৰ আৰু কি ক'ত যে ঠেকা খায় আৰু ইয়াত দেখিছে ইয়াকে কয় ফাটা কোম্পানী কিন্তু ইয়াত ইমান এটা পুৰণা কাপোৰো নহয় আৰু মানে পায় আৰু নতুন কাপোৰো পায় সেনেকৈ চিষ্টেমৰ আৰু শুনামতে মানে এইটো ইউজ কৰা কাপোৰ বুলি কয় এইগিলা দেখিছেনে একদম গোটেই আছে এইগিলা নতুন নতুন একদম ধুনীয়া ধুনীয়া সময় বুজি ইয়াত 10 টকাৰ কাপোৰ পাব আপোনালোকে আমাৰে ভাই খ্ৰীষ্টান মানুহ সিহঁতে বেছি লয় দেই ক'ত দিব নালাগে দৰকাৰ নাই ইয়াত বোলে লাগে যাওঁ বহুত দোকান উঠি আছে আৰু ইয়াৰ দোকানবোৰ দেখিছেনে ইয়াৰ হ'ল আমাৰ ফাটা কোম্পানী কাপোৰ বজাৰ ইয়াৰ নাম ফাটা কোম্পানী কাপোৰ কিন্তু অৰিজিনেলি এটা নহয় ৰ চব নতুনে হয় এইগিলা এতিয়া যাম আমি ব্ৰেণ্ডেড কাপোৰৰ তাতে একদম য'ত ব্ৰেণ্ডেড পায় সেনেকা নহয় আৰু এইটো ব্ৰেণ্ডেড আছে তেনেকুৱা ইউজ কৰা কাপোৰো আছে কিন্তু নহয় আৰু তেনেকা বেছিভাগ ইপিনে পাব আপোনালোকে মেখেলা চাদৰ দখনা আদি ইত্যাদি বহুত ধৰণৰ হয়নে মানে দখনা পিন্ধিব মন যায় তোৰ ইয়াত বহুত ধৰণৰ ধুনীয়া ধুনীয়া আছে পোচাক এই বছৰ আৰু আমাৰ বিহুৰ কাপোৰ লোৱা নহ'লে আকৌ নেক্সট বছৰ আমি নিশ্চয় ল'বলৈ চেষ্টা কৰিম আপোনালোকৰ আশীৰ্বাদত ইপিনে নাযাওঁ আৰু ইপিনে কি যাম আৰু কচোন এইপিনে পাই যাব আপোনালোকে ধুনীয়া ধুনীয়া লিপষ্টিক এইফালে এইটো কি টেপ পাই তো হা আয়া ভণ্টি গিলা লগ পালো দুইটা ভণ্টি এতিয়া ডিমান্ড কৰিছে যে কিবা খাই বোলে কিবা খাই ক'ত খাবি তাত নাই মোক নকওঁ লাজ লাগে মই নাখাম আৰু এয়া বহি গৈছে আমি চাওমিন খাবলৈ হা চুনা লগাই দিল মোৰ আৰু এতিয়া খাই দাই পেলাই আমি গৈ আছো আকৌ গেল আৰু 100 টকা চুনা মৰা ঘৰত আহি পালো এই যে কুৰ্তা কি ধুনীয়া লাগিছে গাইজ ইয়াৰ একদম ৰাতিপুৱা পাণ পাৰোঁতে কিবা এটা পকাই কামুৰিছিলে মানে ইমান ফুলি গৈছে চাওক হাতখন বল যাওঁ মেডিকেল এই বন্ধুসকল ই আকৌ কাপোৰ এটা এযোৰ আনিছিলে তো সেইটো আকৌ চিলাবলৈ লৈ গৈ আছে আৰু ইয়াৰ চাওঁ অৱস্থা সেইটোৰ কাৰণে ইমান মৰম এতিয়া যাওঁ বজাৰলৈ বেছি দূৰ নহয় কাপোৰযোৰ লৈ পেলাই চিলাই পেলাই আনো ঐ গাইজ মাত্ৰ 20 টকা লৈছে বেছি নলয়
দে ঠিক আছে তো আপোনালোকে আহিব ইয়াতে চিলাব মানুহৰ চাই লওক দে ঠিক আছে আহিব কোনবা দিনা আহিবা দে দে যা হৈ গ'ল